ওই ডিম্পুটো পেনৰ তলত ভেকুলী সুমিয়াই দিব এতিয়া বেচেৰাটো বহুত কষ্ট হ'ব দেই ন তোৰ জেগাটো সুমিয়াই দিবচোন এতিয়া তোৰ গা কিহে হ'ব নাই নিজৰ খা ভাবিয়ে পোৱা নাই কি যে কৰোঁ নহয় একো উপায় নাই ঐ হাত ভৰি বান্ধি থৈছে নহয় পলাবও নোৱাৰো এতিয়া যে কি হ'ব ভাবিয়ে পোৱা নাই দেই মই তোৰ এনেই নামটোহে পাখি না তোৰ পাখি নাই জানো উই যা ক ওপৰি মোৰ পাখি নাই অ' বোপাই পাখি থকা হ'লে মই ইমান দেৰিয়াত বান্ধ খাই নাথাকোঁ মই তাহানিয়ে উৰি গ'লোহেঁতেন এতিয়া নাই নহয় মোৰ পাখি থকা হ'লে মই তোকো লৈ গ'লোহেঁতেন লগত তেতিয়াহ'লে পেনৰ তেলত ভেকুলী সোমাব দিয়ে ৰেডি হৈ থাক আৰু শাস্তি দণ্ড পাবি আৰু কি কৰিবি উপায় নাই আমিনো এই দিগি হাবি দিগি ফুৰিবলৈহে আহিছোঁ এনেখন মানুহখনে আমাক ধৰি বান্ধি থৈ দিলে নহয় যাতকে অকৰা বুৰ্বক মানুহ নহয় কি কবি আৰু আজি চুটকাৰ নেপামেই হ'বলা পাখি মোৰ যে ভয় লাগিছে দেই কি হ'ব আজি ঘৰ যাব পামেই না নেপামে না মই যাওঁ ব্লগ ভিডিঅ' বনাবই নেপাম হপা সেই দোষটো ক'ব পাম নেপাম তাকো ঠিক নাই দেই সেই মোৰ একেষাৰ আকৌ ডিম্পু হেল্ল' এভৰিৱান আশা কৰিছোঁ আপোনালোকৰ সকলো ভালে আছে সেই ডাইলেক্টটো আৰু মাৰিবলৈ নেপাম পায় কি হ'ব তাকে ভাবি ইয়াত পোৱা নাই দেই চাক এনেকুৱাখনো কৰিব লাগে না ধৰি কিনে বান্ধি কিনেনো পেনৰ তলত ভকলি ইজনী সুমিয়াই দিব লাগে না কিমান কষ্ট হ'ব বা এজনী যদি পেনৰ তলত যায় ৰাম ৰাম ভাবিয়ে গাৰ হিৰহিৰাই যায় দেই